এভৰিৱান গুড মৰ্নিং সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন এটি ভিডিঅ'লে আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব আজি হৈছে আমাৰ আইতা আৰু আতাৰ তিথি আৰু সেই উপলক্ষে ভকত সেৱাৰ আয়োজন কৰা হৈছে আৰু এয়া তেওঁলোকে নিজে নিজে সব যোগাৰ কৰি লৈ আছে কাটি আছে এক্সপার্ট পুরা তামোল কাটাত এইফালে সব সবজি কাটি থোৱা আছে আলু আলু শাক যাই আছো এটা আতাৰ মন্দিৰত সবে হিতা হিতি লাগছি ইফালে মা
জেঠাই ভাত বনাই আছে। হাঁহি মাৰি কওক মই সৎ কৰি ৰন্ধাৰ চেষ্টা কৰি এইফালে বহুত দূৰৰ আলহী। Kamera video tu. Iya mau lucy kayak itu kamal buat dia tu. Sa, Lucy sa. Kolo ko sa. বেছিকৈ খাইছে কাৰণে লুকাই আছে। ইমান আপত্তি লৈছোঁ দে। এইফালে বৌ হাই কৰি দিয়া। নহৰু পিঁয়াজ আকৌ ব্যৱহাৰ নকৰাকৈ জেঠা বনাইছি সুদা আদাই দি পুৰা এক্সাইটেড খাবা চুপাৰ ডুপাৰ এক্সাইটেড। অঁ কেনে এক্সাইটেড নে? বহুত কেনে লাগিব খাই কৈ আছোঁ। এইফালে মুগৰ দালি, মাহৰ দালি, আলুৰ দম, এইফালে শাক হৈ আছে আৰু এইফালে আলু ভাজা। এতিয়া আমি খাম। ভাত খালোঁ, এতিয়া খাম তামোল। ইমান টেষ্টি হৈছে, অকল আদা দিয়া, একদম আচৰিত। কোৱা কিবা কহানি মজা বঢ়িয়া টেষ্টি টেষ্টি। ভাত লাগছে ভাত খাবা ভাত আঞ্জা আদা দিয়া আদা দিয়া ইমান সদ হৈছে বহুত টেষ্টি পাইছোঁ গোটাই চাটনি ৰিভিউটো দিয়া ভণ্টি। মা কেনে হৈছে? ভাই আমাৰ গুণ পানী খাই আছোঁ মই। প্ৰভুসকলক বিদায় দিলোঁ আৰু আজিলৈ এইখিনিয়ে। ভিডিঅ'টো চাই যদি ভাল লাগিল প্লিজ লাইক কৰি দিব, লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। থেংক ইউ। আপুনি কিবা ক'ব? ছাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইব।